নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ অংকুৰণ কিতাপখনৰ 5 নম্বৰ অধ্যায় পানীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু ভাল পালে লাইক কৰিবা আৰু বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা। গতিকে বলা এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। উত্তৰ দিয়া: নৈ, বিল, জান, জুৰি, নলী, নাদ আদিৰ উপৰি পানী আৰু ক'ত ক'ত থাকে? উত্তৰ: নৈ, বিল, জান, জুৰি, নলী, নাদ আদিৰ উপৰি পানী বায়ু জীৱৰ দেহত মাটিৰ তলত থাকে। ইয়াৰ পিছত আকৌ দিছে উত্তৰ দিয়া: আমি পানী ক'ত ক'ত পাওঁ? উত্তৰ: আমি পানী সাগৰ, মহাসাগৰ, নৈ, বিল, জান, জুৰি, নিজৰা, পুখুৰী, কুঁৱা আদিত পাওঁ। খ নম্বৰ প্ৰশ্নটো আছে: পানী কি কি অৱস্থাত থাকে? উত্তৰ: পানী 3টা অৱস্থাত থাকে: গটা, জুলীয়া আৰু গেছীয়। পানী উতলিলে কেনে শব্দ হয়? পানী উতলিলে বক বক শব্দ হয়। পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়? উত্তৰ: পাহাৰৰ পৰা পানী বাগৰি আহিলে কুলু কুলু শব্দ হয়। মই য'তেই থাকোঁ তাৰেই আকাৰ লওঁ। পাত্ৰত পানীয়ে কি কি আকাৰ লোৱাৰ কথা কৈছে? উত্তৰ: পাত্ৰত পানীয়ে ডাঙৰ পাত্ৰ, সৰু পাত্ৰ, সুৰংগ আৰু সৰু ছিদ্ৰৰ আকাৰ লোৱাৰ কথা কৈছে। তলৰ শব্দবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা। আকাৰ, গড় বা গঠন, সূক্ষ্ম, নিচেই সৰু, ছিদ্ৰ, বিন্ধা, অবিৰাম, নেৰানেপেৰা, সুৰুঙা, জলঙা, ধৰা, পৃথিৱী। ইয়াৰ পিছত আকৌ দিছে উত্তৰ দিয়া: পানী ভাৱ হৈ কলৈ যায়? উত্তৰ: পানী ভাৱ হৈ আকাশলৈ উৰি যায়। পানী বৰষুণ হৈ কলৈ নামি আহে? পানী বৰষুণ হৈ পৃথিৱীলৈ নামি আহে। বাক্য ৰচনা কৰা। নৈৰ পানী অবিৰাম। নৈৰ পানী অবিৰাম বৈ থাকে। জান-জুৰি: বাৰিষা জান-জুৰি পানীৰে উপচি পৰে। কুলু কুলু: নিজৰাৰ পানী পৰিলে কুলু কুলু শব্দ হয়। সুৰুঙা: অলপ সুৰুঙা পালেই সি কামলৈ বিধি পথালি দিয়ে। বটলটোৰ সৰু ছিদ্ৰটোৰে পানী পৰি আছে। ইয়াৰ পিছত দিছে কাষৰ দুলিৰ পৰা শব্দ আনি মিলাই লিখা। এই দুলিত কেইটামান শব্দ দিয়া আছে, ইয়াৰ পৰা কোনটো শব্দ ক'ত হ'ব মিলাই লিখিব লাগে। দুৱাৰ খিৰিকী বতাহত বন্ধ হ'লে মেৰ মেৰ। বতাহত বাহে বাহে ঘঁহনি খালে কেৰ কেৰ। বেল বাজিলে টং টং। পানী উতলিলে বক বক। জেঠীয়ে মাতিলে টিক টিক। ইয়াৰ পিছত দিছে সাঁথৰ ভাঙা। টোপ টোপ টোপলি পানী পালে মুকলি। উত্তৰ হ'ব জাল। তাৰ পিছৰটো আছে ৰজাৰ কাপোৰ তিয়াব পাৰি শুকুৱাব নোৱাৰি। উত্তৰটো হ'ব জিভা। ইয়াৰ পিছত প্ৰশ্ন চাবা। তলৰ খণ্ডবাক্য কেইটাৰ অৰ্থ শিক্ষকৰ পৰা জানি লোৱা আৰু খণ্ডবাক্য কেইটাৰে বাক্য ৰচনা কৰা। ক নম্বৰ দিছে পানীত পৰ। পানীত পৰৰ শব্দৰ অৰ্থ হৈছে অবাবত খৰচ কৰা বা এনেয়ে টকা পইচা খৰচ হ'লে সেইটো পানীত পৰ বুলি কয়। বাক্যটো চাবা। ইমানবোৰ টকা খৰচ কৰাৰ পাছতো কামটো নিসিজিলত তাৰ সকলোবোৰ ধন পানীত পৰিলে। খ নম্বৰটো আছে পানী কৰ মানে নষ্ট কৰা। বাক্যটো হ'ল ধন ঘটাৰ নিমিত্তে দেহক পানী কৰাটো বৰ ভাল কথা নহয়। গ নম্বৰটো আছে পানীৰ তলৰ কাঁইট। অজান বিপদ, তাৰমানে নেদেখাকৈ মানুহৰ কেতিয়াবা বিপদ আহে সেইটো। পানীৰ তলৰ কাঁইটে ব্যক্তি বা সমাজৰ বহু অনিষ্ট সাধন কৰে। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ধন্যবাদ।